নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। বৰ্তমান আমি যুৱচামে এনেকুৱা কিছুমান লোকক আচলতে বিখ্যাত কৰি আছোঁ, ছ'চিয়েল মিডিয়াতে হওক, ফেচবুক হওক, ইনষ্টাগ্ৰাম হওক বা বিভিন্ন ধৰণৰ প্লেটফৰ্মত এনেকুৱা কিছুমানক বিখ্যাত কৰি আছোঁ যাৰ কোনো যোগ্যতা নাই। কিন্তু আজি আমাৰ লগত যিজন ব্যক্তি আছে, তেওঁৰ সেই যোগ্যতা থাকিও তেওঁ ইমান বিখ্যাত হ'ব পৰা নাই, বা তেওঁৰ যিমানখিনি অৰ্হতা আছে সেই জ্ঞান, আজি সেই অৰ্হতা আৰু তেওঁৰ যিবোৰ জ্ঞান আৰু তেওঁৰ যিবোৰ প্ৰতিভা সেইবোৰ আজিও লুপ্ত হৈ আছে। কিয় লুপ্ত হৈ আছে সেয়া কাৰ ভুল সেইটো আমি হয়তো নাজানো, হয়তো আমাৰো ভুল আছে, বহু ক্ষেত্ৰত বিভিন্ন লোকৰো ভুল আছে। কিন্তু আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি তেওঁক আপোনালোকৰ মাজত চিনাকি কৰিব ওলাইছোঁ। আৰু ভিডিঅ'টো বনাই আমি এইটোৱে অনুৰোধ কৰিম যে ভিডিঅ'টো শেষলৈ চাব আৰু তেওঁৰ প্ৰতিভাখিনি আপোনালোকে মূল্য দিব, যাতে আৰু তেওঁক ভিডিঅ' যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। প্ৰথমতে স্বাগতম জনাইছোঁ ককা, বৰ্তমান আপোনাৰ পৰিচয়টো দিয়ক। নমস্কাৰ, মোৰ পৰিচয় কনক বৰুৱা, ছয়ৰাম কজুৱা, শিৱসাগৰীয়া, দিখৌপৰীয়া, কোঁৱৰপুৰীয়া, বলিয়া ঘটীয়া, গড়কো খেঞ্চোৱা গাঁৱত মোৰ ঘৰ। এই মোৰ পৰিচয়। ককা, আপোনাৰ নামটো এনেই কনক বৰুৱা আছিলে, কিন্তু কনক বৰুৱাৰ পৰা ছয়ৰাম কজুৱা সেই যাত্ৰাটোৰ বিষয়ে আপুনি কি ক'ব? এই অকণমান ৰহস্যজনক। মই যেতিয়া প্ৰথম কজোৱা কৰিবলৈ লওঁ তেতিয়া মোৰ লগৰ ল'ৰা ছোৱালী কলেজলৈ আহে, বৰ লাজ লাগে, নিজকে যে বৰ কিবাকিবি মনলৈ ভাৱ আহে। তেতিয়া মই মনোৰঞ্জন বুলি এষাৰ মনলৈ আনি ল'লোঁ, আৰু সেই মনোৰঞ্জনে মই ক'লোঁ যে কজোৱাসকলৰ ভিতৰত, বিশেষকৈ শিৱসাগৰৰ কজোৱাসকলৰ ভিতৰত মোৰ সোঁহাতত 6 আঙুলি আছে। সেইকাৰণে মই নিজেই নাম দি ল'লোঁ, আৰু তেওঁলোকক দেখিলেই গাওঁ ছয়ৰাম কজুৱা, নিজেই নিজৰ টিকা খজুৱা, গাখীৰ বগা গাখীৰ, কোঁৱৰপুৰৰ গাখীৰ, আহক ৰাইজ কাষ চাপি, সোঁহাতে বাচন বাওঁহাতে পইচা লৈ দৌৰি আহক, খাই চাওক, অনুৰোধ কৰিছোঁ খাই চোৱাসকলে পাইছে কালিলৈকে সামান্য পানী, কিন্তু কমা আৰু ঊৰ্ধ্বকমা আৰম্ভ, আজি আহিছে শুদ্ধ গাখীৰ। সেইকাৰণে ছয়টোৱে, কিছুমানে ছয়ৰাম কৈ প্ৰায় ছয়টোৱে বিখ্যাত হৈ পৰিলে। সেইকাৰণে মোৰ নাম ছয়ৰাম কজুৱাটো নক'লে মই অশনি হ'ব বুলি ছয়ৰাম কজুৱাটোৰ লগত কওঁ। এতিয়া বহুতে নাজানে যে কজুৱা শব্দটোৰ অৰ্থ কি, বহুতে সেইটোৱে নাজানে। এতিয়া কজুৱা যি অমৃত বিতৰণ কৰে, অমৃত বিক্ৰেতা, তেওঁক কজুৱা বুলি কয়। কিন্তু আমাৰ কি হ'ল, আজিকালি কোনোবাই গোৱালা বা কিবা গাখীৰৱালা এনেকৈ কয়। কিন্তু মই বয়োবৃদ্ধ ককা আইতা নানী নানাহঁতৰ লগত গাখীৰ দিওঁতে কথা পাতোঁতে যিবিলাক পালোঁ, আৰু মই আজিকালি আধুনিক যুগৰ যিবিলাক বস্তু বা বিয়ানাম বিহুনাম কিবাকিবি এইবিলাকতকৈ মই ভাবিলোঁ যে আমাৰ যিবিলাক হেৰাই যোৱা বস্তু আছে, কথিত কথা দেই, সেইবিলাক ঘূৰাই আনিবলৈ চেষ্টা কৰিছিলোঁ আৰু কৰিও আছোঁ। আৰু বিশেষকৈ এতিয়া মই যে আমাৰ অসমীয়া প্ৰিয় খাদ্য কি বুলি যদি সোধা যায়, বা ল'ৰা বা ছোৱালী, সৰু ল'ৰা ছোৱালীক যদি সোধা যায়, ভাত কিহে খালা, মাহুন বা হুনটো কিহে খালা, দাইল আলু বাদে অইন এইবিলাক নাই। কিন্তু মই মনতে ভাবিলোঁ, অসমবাসীলৈ যদি যে অসমীয়া প্ৰিয় খাদ্য কাঠআলু কলডিলকে ধৰি আমাৰ যিবিলাক বনশাক, তাৰে মই কবিতা এটি বনাব পাৰোঁ নেকি চেষ্টা কৰিলোঁ। কবিতা বনালোঁ, তাৰ পাছতে গাবলৈ নিজেই গাওঁতে কবিতাই হয়নে গানেই হয়নে কি মই নাজানো, কিন্তু অসমৰ প্ৰিয় খাদ্য কাঠআলু কলডিল বোলা এই বস্তুটোত মই শিৱসাগৰখন, বিশেষকৈ মোৰ জিলাখন আগুৰি ধৰিবলৈ চেষ্টা কৰিছোঁ, তাকে গাবলৈ লৈছোঁ। এই কাঠআলু কলডিল ঢেকীয়া হ'ল জিলমিল, নৰসিংহ পাভ মাছ পাবলৈ কঠিন, ক'তনো বাৰু হেৰালিহঁত কত যে মিল, অসমীয়া প্ৰিয় খাদ্য কাঠআলু কলডিল, অসমীয়া প্ৰিয় খাদ্য কাঠআলু কলডিল, চগুৰি ঔটেঙা ক'ত হেৰাই গ'ল, বগিলা বৰালিও নোহোৱা হ'ল, দৰি কাহাল হ'ল কলৈনো গ'ল, চগুৰি কাষত আছে প্ৰাণ বচা, আমি কওঁ তাৰ নাম পাণ বেচা কাষত আছে জীয়াই থাকি মৰা, ঠাইডোখৰ নাম হ'ল চেনী মৰা কাষত আছে ল'ৰা পতা, আমি কওঁ তাৰ নাম ল'ৰা পোতাতেই আছে বাসুদেৱ থান, সমগ্ৰ অসমে যাক কৰোঁ মান, সেইখনেই হ'ল বোলে বাসুদেৱ থান। কোঁৱৰপুৰ অতীজতে আছিল ভৰপূৰ, আজিকালি কোঁৱৰপুৰত কিন্তু সেই ভৰপূৰ নাই। কোঁৱৰপুৰত আছে কি আছে?
কোঁৱৰপুৰত আছে আজান পীৰ দৰগা শংকৰ আজানৰ পবিত্ৰ স্থান বিশ্বৰ মানৱে যাক কৰো মান সেইখনেই হ'ল বোলে শংকৰ আজানৰ পবিত্ৰ স্থান শিৱসাগৰ ছয়ৰাম কজুৱাই পেডেল মাৰি চিটত বহি গাখীৰ দি ফুৰে যদিও কিন্তু নালাগে ভাগৰ তাৰ বিপৰীতে ক'বলৈ লোৱা নাই যে বোলে এইখনেই শিৱসাগৰটো আছে শিৱসাগৰত আছে দৰবাৰ ফিল ৰং ৰহইছে হওঁ হমিল মিল ক্ষণিকৰ বাটত আছে বৰ্ডিং ফিল মেটেকাৰ ঘাটত আছে গা ধোৱা হিল সৌখন লোহাৰ দলং ব্ৰিটিছে পাতিলে কাষতে নকৈ এখন সাজিলে মইদুল ইছলাম বৰা হেতু নাম ৰাখিলে হয়নে নহয় হয় ঘৰে ঘৰে গাখীৰ দি ফুৰো ছয়ৰাম মই জয়সাগৰত আছে সুন্দৰ এখন কলেজ পৰাগধ্বজলিহা দেৱী অৱদান ৰাখিলে জয়সাগৰত আছে সুন্দৰ এখন কলেজ পৰাগধ্বজলিহা দেৱে অৱদান ৰাখিলে ৰজাবৰ পুখুৰী পানী থাকে উপচি গাৰ্লছ কলেজ কমাৰ্চ কলেজ পাৰত আছে জিলিকি ৰজাবৰ পুখুৰী পানী থাকে উপচি গাৰ্লছ কলেজ কমাৰ্চ কলেজ পাৰত আছে জিলিকি শিৱদৌলৰ কলচীও পানীত আছে জিলিকি ৰংপুৰৰ কাহিনী মই কৈ থাকিলেই শেষে যেন নহ'ব কেতিয়াও কাহানী ঈশ্বৰৰ সেৱা আৰু আল্লাৰ দুৱা আৰু ঈশ্বৰৰ সেৱা এই বচনেই আমি অসমীয়া এই বচনেই আমি অসমীয়া ককা এতিয়া আমি শিৱসাগৰৰ কথাটো আপুনি কবিতাৰ মাজেৰে বহুত ক'লে এতিয়া আমি অসমৰ কথা আপুনি বিহুৰ মাজেৰে কিবা ক'ব নি বিহুৰ মাজেৰে খালি চেষ্টা কৰিছোঁ মানে এই কমেই এতিয়া বুলি ভাবিছোঁ দেই বিহুতি প্ৰাণধন টকা দি অনা নাই কোম্পানী ধাৰ দিগজাক কওঁ জাতিয়ে মৰমৰ অসমৰ কীৰ্তি আপুনি জাগিছে প্ৰাণত এই উঠি অহা নৱপ্ৰজন্মৰ কাৰণে মই ক'বলৈ বিচাৰিছোঁ আমি এই অভাজনে যিটি গাবলৈ লৈছোঁ অসমখনকে সীমা কৰি যিমানটো পাৰোঁ চেষ্টা কৰোঁ আৰু ইয়াত মই এটা ভাবোঁ তেখেতলোকে এই গানটো বিহুৰ প্ৰতি অকণমান নজৰ ৰাখি যদি জ্যেষ্ঠসকলক সোধে তেতিয়া মই অলপ সুখী হ'ম মোৰ ইয়াত গানটোত পৰ্বত ভৈয়াম এনেকৈয়ে আছে এয়া মই আৰম্ভ কৰিছোঁ গানটোলৈ মই মোৰ জীৱনটো আগবঢ়াই দিছোঁ জীৱন বৰে নয় আগৰি বাগৰি ববনে পৰ্বত ভৈয়াম নহ'লে জীৱন সোণালী অসম হ'বনে হাত ভনী নহ'লে জীৱন খোলতাল নহ'লে আমাৰ সংস্কৃতি ৰ'বনে শংকৰ আজানৰ মাধৱৰ যুগমীয়া সৃষ্টি জীৱন বহাগ বিহুতি হ'বনে নাচনী ঢুলীয়া নহ'লে জীৱন ৰং মনেহে বহজাব ঢোল ৰহিমে বজাব তাল কিনো অসমীয়া কপাল ভাল হাত ভনী নাচনী আজি সাজি কাচি হৈ পৰিলে বৰ অসমৰ ৰাংঢালী নাচনী বৰ অসমৰ ৰাংঢালী নাচনী আৰু লগতে এষাৰ কথা কওঁ কিন্তু দেই এই থিয় হৈ ল'লে বা নিজেই ঢোলৰ চাপৰটো মাৰিলে বা ঢোলটো বাজিলে গাটো নাচি উঠে কিন্তু এতিয়া বৰ নিমামাও লিখীয়া লাগিছে ককা আপুনি এনেই ভাওনা বচনো বহুত ভাওনাৰ ক্ষেত্ৰখনৰ লগতো আপুনি বহুত জড়িত থকা বুলি আমি গম পাওঁ কিবা ক'ব নি সেইখিনি বচন চন ভাল ভাওনা কথা ক'লে মোৰ মনটো খুব ভাল লাগে ভাওনা মই বচন গাওঁ অকল ভাওনা বচনেই নহয় মই সৰুৰ পৰা নাচনীও হোৱাও বিহুও গাওঁ আৰু বিশেষকৈ মই এই আমাৰ ৰাৱণৰ মুক্তিযজ্ঞ নাট ভাগত একাশীবাৰ অকল মাইকী বচনখনেই গাইছোঁ কিন্তু এতিয়া যিটো ভাওনা মই গাম এইটো মানে মনোৰঞ্জনৰ কাৰণে এনেই ৰাইজে অকণমান ভাল পাব বা মোৰ ভাল লাগিব বুলি গাবলৈ লৈছোঁ দেই এই ৰাম ছয়ৰাম কজুৱাই নামটো বদলি কৰিলোঁ হাওনা
আপোনালোকৰ আগত পাতিবলৈ লৈছোঁ শ্ৰী শ্ৰী বৃহস্পতি গুৰু ভাজ্যা শৰণং শুক্ৰাচাৰ্য সুৰাপান দেৱজনী অভিশাপ ক্লেশ দৈত্য প্ৰৱেশো ইন্দ্ৰপস্তে গমনং শশী হৰণং নাম নাটক শ্ৰৱণে মুক্তিহাৰ খ্ৰিং 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 এইফালে যাওঁ নে সেইফালে যাওঁ বোলে তাতে থাক সূত্ৰ নাটে বুল্লল্ল সভাত ক্লেশ দৈত্য আৰু ম্লেশ দৈত্য প্ৰৱেশ গুৰুজনা বাদ্য বাজিলন্ত তাক চিনি নাপাওঁ তোক চিনি পাওঁ তাক চিনি নাপাওঁ তোক চিনি পাওঁ ঋদ্ধে দিদ্ধেই ঠাং ঠাং দিন্ধেই তাক সিদ্ধে দিদ্ধেই খুব টাওঁ খুটি টাস্তাওঁ টাওঁ খুটি টাস্তাওঁ ধিন্নাওঁ নাখিনাওঁ ব্যাগুম সূত্ৰ নাটে বুল্লল্ল সভাত ক্লেশ দৈত্য আৰু ম্লেশ দৈত্য প্ৰৱেশ কৰি নিজ নিজ আসন গ্ৰহণ কৰি যি বুল্লল্ল ভাই ক্লেশ প্ৰকাশ কৰক দাদা বৰ্তমান মই জীৱিত নে মৃত কি ক'লে দাদা আপুনি বৰ্তমান জীৱিত নে মৃত হয় ভাই মই বৰ্তমান জীৱিত নে মৃত মোৰ বুকুত হাত দি পৰীক্ষা কৰা সূত্ৰ ক্লেশ দৈত্য বুকুত ম্লেশ দৈত্যে হাত দি যি বুলিল দাদা প্ৰকাশ কৰা ভাই আপুনি মৃত যেন হয় অনুমান কাৰণ আপোনাৰ কলিজাটোৱে 1.5 টকা 3 টকা 2.5 টকা 5 টকা কৰিব ধৰিছে দাদা কি ক'লা ভাই তেন্তে মই মৃত হয় দাদা আপুনি মৃত এই মৃত অৱস্থাতে ইন্দ্ৰক আনিছিলোঁ মই শিকলি লগাই বৰুণক আনিছিলোঁ মই ৰাতি চুচৰাই এই নেকি ইন্দ্ৰত্ব এই সমাজত মোৰ সমান আছে নেকি টিঙালী দত্ত বলিয়াঘাট বচি লৈ অনা এডাল মূৰলৈ প্লাষ্টিকৰ ৰছী আমি দুয়ো ভাই ইন্দ্ৰপ্ৰস্থলৈ কৰোঁ গমন চুচৰাই আনোগৈ পেৰসী চচি আমি বহুতখিনি সময় ককাৰ লগত কথা পাতিলোঁ আচলতে ভিডিঅ'টো বহুত দীঘল হ'বৰ কাৰণে আমি দুটা পাৰ্টত ভিডিঅ'টো বনাম আৰু এই ভিডিঅ'টোত মানে কি আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব কাৰণ তেওঁ মানে বহুত কষ্ট কৰে তেওঁ যিখিনি প্ৰতিভা আছে সেইখিনি প্ৰতিভা যাতে সুপ্ত হৈ নাথাকে আৰু আমি এই ভিডিঅ'টোৰ তলত বা স্ক্ৰীণখনত তেওঁৰ ফোন নম্বৰটো দিম আপোনালোকে যোগাযোগ কৰিব তেওঁৰ লগত বিভিন্ন ধৰণৰ আপোনালোকৰ বিভিন্ন কলেজৰ ফাংচনক হওক বা বিভিন্ন বিহু সমিতি হওক বা বিভিন্ন ধৰণৰ আৰু তেওঁ কবিতাও লিখে কবিতা বহুত সুন্দৰ কবিতা লিখে কিছুমান যদি প্ৰকাশক আছে যিসকল প্ৰকাশকে যদি কোনোবাই ভিডিঅ'টো চায় তেন্তে তেওঁলোককো অনুৰোধ জনাইছোঁ যে এওঁলোকৰ কবিতাবোৰ প্ৰকাশ কৰক এওঁলোকৰ গল্পবোৰ যি তেওঁ লিখে সেইবোৰ প্ৰকাশ কৰক কাৰণ তেওঁলোকে তেতিয়া মানুহে পঢ়াৰ প্ৰতি ধাউতি বাঢ়িব সৰু ল'ৰাবোৰৰ আৰু ককা শেষত কি ক'ব আমি এতিয়া শেষ কৰিব ওলাইছোঁ ৰাইজলৈ এটাই বিলম্ব অনুৰোধ জনাইছোঁ যে আমি আমাৰ অতীজত যিবিলাক আছিলে হেৰাই গৈ যাবলৈ ধৰিছে বস্তু বুলিয়েই নহয় বিশেষকৈ আমাৰ খাদ্যৰ ওপৰত আমি নজৰ ৰাখিবলগীয়া হৈছে বজাৰৰ শাক পাচলিতকৈ যদি আমি ঘৰতে কৃষিকাৰ্য কৰি পৰিয়ালটোও চলে আৰু নিজেও চলিব পাৰোঁ আৰু 2 নম্বৰ কথা হৈছে কি মই ক'বলৈ বিচাৰিছোঁ যে আধুনিক বুলিও বেছি আধুনিক হৈ গৈছে বিশেষকৈ আমাৰ উঠি অহা নৱপ্ৰজন্ম মানে 3 বছৰ 4 বছৰীয়া ল'ৰা ছোৱালীও অৱস্থাবিলাক মই ক'বলৈ নাযাওঁ বাৰু দেখোঁ বাটে পথেও দেখোঁ বা মই ঘৰতো দেখিছোঁ এইবিলাকৰ পৰা যে মাক দেউতাকে অকণমান সাৱধান হওক বিশেষকৈ মোবাইল টিভি এইবিলাক অলপ কম চোৱাটো কৰিবলৈ মই অনুৰোধ জনাম আৰু লগতে আজি মই যিকণ সুবিধা পালোঁ ক'বলগীয়া বহুত আছিলে বেছি দীঘলীয়া নকৰোঁ কিন্তু মূল কথা হ'ল এটাই যে আমি অসম মাতৃৰ বুকুৰ পৰা হেৰাই যাবলৈ ধৰা প্ৰকৃতিৰ পৰা ইত্যাদি কৰি যেনেকৈ মই বিহুনাম এটাত গাইছিলোঁ বৰেণৈ আগৰি বাগৰি ববনে সেই বিহুনামটোত বিশেষকৈ পঢ়া ল'ৰা ছোৱালীসকলে যদি ধৰি লয় বা মাক দেউতাকে যদি কয় যে প্ৰথম আৰু প্ৰধান পানী এটা ধৰ্ম আছে ওখৰ পৰা চাপলৈ বৈ যোৱা এনেকুৱা বিহুনামবিলাক বা এনেকুৱা মই যিবিলাক কবিতা লিখিছোঁ আপোনালোকৰ আশীষ যদি পাওঁ তেতিয়াহ'লে আৰু লিখিবলৈ চেষ্টা কৰিম আৰু বিশেষ ক'বলগীয়া একো নাই ইয়াকে কৈ সামৰণি মাৰিলোঁ